এগৰাকী বিধায়ক যিগৰাকী বিধায়কৰ বাবে এসময়ত শিৱসাগৰত জনজাগৰণৰ সৃষ্টি হৈছিল। শিৱসাগৰৰ জাতি ধৰ্ম নিৰ্বিশেষে খিলঞ্জীয়া ৰাইজে বিপুল ভোটত জয়ী কৰোৱাইছিল এইগৰাকী জাতীয়তাবাদী নেতাক। আমি ক'ব বিচাৰিছোঁ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ কথা। বিগত নিৰ্বাচনত ৰাইজৰ দলৰ এইগৰাকী প্ৰাৰ্থীক বৃহৎ পৰিমাণৰ ভোটত জয়ী কৰোৱাইছিল শিৱসাগৰৰ খিলঞ্জীয়া জনতাই। কিন্তু এইবাৰ যেন পৰিৱেশ কিছু সলনি হৈছে। খিলঞ্জীয়াৰ অধিকাৰৰ কথা কৈ বিধায়ক হোৱা অখিল গগৈৰ একাংশ সন্দেহযুক্ত লোকৰ প্ৰতি অত্যাধিক প্ৰীতিয়েই যেন এইবাৰ বিপদ মাতি আনিছে অখিল গগৈৰ বিৰুদ্ধে। তদুপৰি বিৰোধীয়ে দিয়া চুমা বাবাৰ উপাধি যেন এতিয়া অখিল গগৈৰ বিৰুদ্ধে খিলঞ্জীয়া ৰাইজৰ কাৰণে হৈ পৰিছে চকুৰ গোটা দাঁতৰ হুল। মহিলা আয়োসকলৰ পুঁজি বিতৰণত গৈছিলোঁ, অখিল গগৈ মোৰ লগত আছিল। আমি একেলগে মহিলাসকলক নমস্কাৰ দিছোঁ। সকলো মহিলাই তেওঁক পিছফালৰ পৰা চুমা বাবা বুলি চিঞৰি আছে, চুমা বাবা বুলি চিঞৰি আছে। তো মই চুমা বাবাৰ কথা আৰে সাৱটি ধৰে নেকি বাৰু চুমা খোৱাৰ লগতে? এইবোৰে দেখিবৰ কাৰণে মই জীয়াই আছিলোঁ, এইবোৰ দেখিবৰ কাৰণে মই জীয়াই আছিলোঁ। চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, এই চুমা খোৱাৰ লগতে সাৱটি যোৱা, এই চুমা খোৱাৰ লগতে সাৱটি যোৱা। ব্যুৰো ৰিপৰ্ট MN24।